ডিয়াৰ ফ্ৰেণ্ডছ, যোৱাকালিৰ দৰে আজিও 5টা জিকে আৰু 5টা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আশা কৰিছোঁ কুৱেশ্যন এনচাৰকেইটা আপোনালোকৰ ভাল লাগিব। ধন্যবাদ। আৰু এটা ৰিকুৱেষ্ট, এইখন চেনেল এখন নতুন চেনেল হয়, গতিকে কাইণ্ডলি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে আমি নতুন নতুন ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা পাম। চ' কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব প্লিজ। Question 1. Who is the founder of Amazon? Amazon অনলাইন মাৰ্কেটিঙৰ ফাউণ্ডাৰ কোন? অপশ্যন এ মাৰ্ক জুকাৰবাৰ্গ, অপশ্যন বি বিল গেটছ, অপশ্যন চি জেফ বেজছ, অপশ্যন ডি আব্ৰাহাম মেছলো। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জেফ বেজছ। জেফ বেজছৰ ফুল নামটো হ'ল জেফাৰী পি বেজছ। জেফ বেজছে 1994ত এমাজন অনলাইন মাৰ্কেটিং প্ৰতিষ্ঠা কৰে। Question 2. Who is the CEO of Amazon? Amazonৰ CEO কোন? CEO মানে চিফ এক্সিকিউটিভ অফিচাৰ। অপশ্যন এ জেফ বেজছ, অপশ্যন বি আলফ্ৰেড হিচকক, অপশ্যন চি খ্ৰীষ্টাইনা খেলি, অপশ্যন ডি গেমন ৰোছ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জেফ বেজছ। জেফ বেজছ নিজেই এমাজনৰ ফাউণ্ডাৰ হয় আৰু লগতে এমাজনৰ CEO হয়। Question 3. Where is the headquarter of Amazon? এমাজনৰ হেডকোৱাৰ্টাৰ ক'ত? অপশ্যন এ কানাডা, অপশ্যন বি নিউয়ৰ্ক ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, অপশ্যন চি সিয়েটল ৱাশ্বিংটন ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, অপশ্যন ডি অষ্ট্ৰেলিয়া। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সিয়েটল ৱাশ্বিংটন ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। Question 4. Who is are the founder of Flipkart? Flipkartৰ ফাউণ্ডাৰ কোন? অপশ্যন এ শচীন বানচাল, অপশ্যন বি ভিনি বানচাল, অপশ্যন চি বোথ এ এণ্ড বি, অপশ্যন ডি কল্যাণ কৃষ্ণমূৰ্তি। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বোথ এ এণ্ড বি। That means শচীন বানচাল আৰু ভিনি বানচাল দুয়োজনেই ফ্লিপকাৰ্টৰ ফাউণ্ডাৰ হয়। Question 5. Who is the Chief Executive Officer of Flipkart? ফ্লিপকাৰ্টৰ CEO কোন? অপশ্যন এ কল্যাণ কৃষ্ণমূৰ্তি, অপশ্যন বি শচীন বানচাল, অপশ্যন চি ৰাণী মালহোত্ৰা, অপশ্যন ডি ভিনি বানচাল। শুদ্ধ উত্তৰটো হ'ব কল্যাণ কৃষ্ণমূৰ্তি, অপশ্যন এ। Question 6. What day is celebrated today? আজি 12 জুলাই কি দিৱস হিচাপে পালন কৰা হয়? অপশ্যন এ নেশ্যনেল চিম্পলিচিটি ডে, অপশ্যন বি নেশ্যনেল ৱাটাৰ ডে, অপশ্যন চি নেশ্যনেল পপুলেশ্যন ডে, অপশ্যন ডি নেশ্যনেল ছায়েন্স ডে। শুদ্ধ উত্তৰটো হ'ল নেশ্যনেল চিম্পলিচিটি ডে, অপশ্যন এ। প্ৰতি বছৰে 12 জুলাইত নেশ্যনেল চিম্পলিচিটি ডে হিচাপে পালন কৰা হয়।
Question 7. Who is the 66th chess grandmaster of India? ভারতৰ 66th chess grandmaster কোন? Option A আকাশ আম্বানি, Option B জি আকাশ, Option C নেহা কুলকাৰ্ণি, Option D অশোক গেইল। শুদ্ধ আনসাৰটো হ'ল Option B জি আকাশ। Question 8. How long has the Asia Cup 2020 been postponed due to coronavirus? Asia Cup 2020 কিমান দিনলৈ করোনা ভাইরাসের কারণে পষ্টপন্ড কৰি ৰখা হৈছে? অপশন এ জুন 2021, অপশন বি জুন 2022, অপশন সি মার্চ 2021, অপশন ডি ডিসেম্বর 2020। শুদ্ধ আনসাৰটো হ'ল অপশন এ জুন 2021। Question 9. Which state's chief minister got invitation from Oxford University Union to place lecture? কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নিমন্ত্ৰণ লাভ কৰিছে অক্সফৰ্ড ইউনিভাৰ্চিটি ইউনিয়নত বক্তৃতা দিবলৈ? অপশন এ আসাম, অপশন বি ইউপি, অপশন সি ওয়েস্ট বেঙ্গল, অপশন ডি মহারাষ্ট্র। শুদ্ধ এনসাৰটো হ'ব অপশন সি ওয়েস্ট বেঙ্গল। ওয়েস্ট বেঙ্গলৰ মুখ্যমন্ত্ৰীয়ে অক্সফৰ্ড ইউনিভাৰ্চিটি ইউনিয়নত বক্তৃতা দিবলৈ নিমন্ত্ৰণ লাভ কৰিছে। Question 10 আৰু আজিৰ শেষৰটো প্ৰশ্ন হ'ল Which state government has completely banned the use of Chinese equipments and devices? কোনখন ৰাজ্য চৰকাৰে চীনা সামগ্ৰী কমপ্লিটলি বেন কৰিছে? অপশন এ এমপি মধ্যপ্ৰদেশ, অপশন বি ইউপি উত্তৰ প্ৰদেশ, অপশন সি উত্তৰাখণ্ড, অপশন ডি হিমাচল প্ৰদেশ। শুদ্ধ আনসাৰটো হ'ল অপশন সি উত্তৰাখণ্ড।